নমস্কাৰ ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকক স্বাগতম জনাইছোঁ এনএছটি চেণ্ড ফাৰ্মিঙলৈ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাব গৈ আছোঁ মাজবাট অঞ্চল অন্তৰ্গত নেপালপাৰা গাঁৱত এজন মোৰ ফ্ৰেণ্ড আছে, যিজনে নতুনকৈ এখন সুন্দৰ গাহৰি ফাৰ্ম বনাইছে, যিটো নেকি চাই আপোনালোকে নিশ্চয় ভাল পাব। তেন্তে ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব। তেন্তে বলক ফাৰ্মখনলৈ যাওঁ। ফ্ৰেণ্ডছ, ফাৰ্মখন মোৰ গাঁৱৰ পৰা 2-3 কিলোমিটাৰমান দূৰত পৰে আৰু বতৰো বেয়া। একেৰাহে এক সপ্তাহমান হ'ল বৰষুণ দি আছে কাৰণে মই গাড়ীত গৈ আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে চাই থাকিব। তো ফ্ৰেণ্ডছ, এতিয়া মই আহি পালোঁ ফাৰ্মখনলৈ, যিহেতু বৰ্তমান এই লগৰীয়া নাই, ফ্ৰেণ্ড নাই, কিবা কামত বাহিৰত মানে যোৱাৰ কাৰণে এতিয়া লগৰীয়াৰ লগত মানে কথা নহ'ব। এতিয়া জাষ্ট মই এতিয়া আপোনালোকক ফাৰ্মহে দেখুৱাম আৰু কেইটা ৰুম আছে, কেইটা গাহৰি আছে সেইবিলাকে দেখুৱাম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকিব। তো ফ্ৰেণ্ডছ, প্ৰথমতে মই আপোনালোকক বাহিৰৰ দৃশ্যটো দেখুৱাব বিচাৰোঁ। চাই লওক। এতিয়া এপ্ৰিল মাহত মানে একদম বাৰিষা কালৰ নিচিনা হৈ গ'ল। একদম একেৰাহে তিনিমাহ নহয়, চৰি, এসপ্তাহলৈকে বৰষুণ দি আছে কাৰণে চাৰিওফালে পানী জমা হৈ গৈছে। এতিয়া চাই লওক ফাৰ্মখন বাহিৰৰ পৰা এবাৰ। খুব ধুনীয়াকৈ বনাইছে। ভিতৰলৈ যাওঁ। ইয়াত আছে এটা কোঠা। ইয়াত বৰ্তমান গাহৰি ৰখা নাই আৰু ইয়াত আছে এটা কোঠা। নেক্সট দুইটা হল, ইয়াতো গাহৰি দিয়া নাই আৰু এইটো এটা, এইবিলাক পোৱালিবিলাকে খেলি আছিল, চাফাও কৰা নাই, মানে এনে মানে ৰখা নাই না গাহৰিবিলাক, কাৰণে এনে আছে, কেতিয়াবা পোৱালিবিলাক আহে খেলে। এইটো হ'ল চতুৰ্থ আৰু এইটো হ'ল 5th নম্বৰ, 5টা। ইয়াত 3টা গাহৰি আছে। এইটো ইয়ৰ্কশ্বায়াৰ, অনা বেছি দিন হোৱা নাই। লাইট নথকাৰ কাৰণে মানে ৰুমটো চাফা কৰা হোৱা নাই, কিজানি অলপ পাছত আহি চাফা কৰিব ৰুমটো। আৰু এইটো কোঠাত চাওঁ কেইটা আছে। ইয়াত আছে 3টা, ইয়াতো 3টা আছে। এইটো চাই ল'ব পাৰিব। এওঁৰ মানে ঘৰতো এটা ফাৰ্ম আছে আৰু 2টা গাহৰিয়ে পোৱালি দিছে। মানে পোৱালিটো গাখীৰ এৰাৰ পাছত আনিব বুলি ৰুমবিলাক এক্সপায়াৰ থোৱা হৈছে। যেতিয়া ইয়াতে গাখীৰ পোৱালি এৰিব, গাখীৰ খাব এৰিব, তেতিয়া ইয়াত আনিব বুলি মানে কৈছে। যিহেতু এই ফাৰ্মখনৰ মালিক নাই বৰ্তমান, সেয়ে এই ৰুমৰ চাইজবিলাক কিমান বাই কিমানৰ বনাইছে এইটো এতিয়া ক'ব নোৱাৰি, আৰু কিমান ইয়াৰ বাজেট হৈছে, খৰচ হৈছে, এইটো ক'ব নোৱাৰি। নেক্সট ভিডিঅ'ত মই নিশ্চয় আপোনালোকক জনাম কিমান খৰচ হ'ল। আৰু ইয়াৰ বেক চাইডত চাম, আৰু বেক চাইডত লেতেৰাটো চাফ কৰিবৰ কাৰণে, পেলাবৰ কাৰণে এনেদৰে বনোৱা হৈছে এটা ড্ৰেইন। চাই লওক। তো ফ্ৰেণ্ডছ, এই ফাৰ্মখন সম্পূৰ্ণৰূপে কমপ্লিট হোৱা নাই, ইয়াত অলপ কাম বাকী আছে। ইয়াত 2টা কাম বাকী আছে। এটা হ'ল গেটত গ্ৰিল লগোৱা আৰু নেক্সট হ'ল এই ৰুমৰ চাৰিওফালে নেট দিয়া।
তো বতৰ বেয়া হোৱাৰ কাৰণে এই কামটো ৰৈ গৈছে কেইদিনমান পিছত নিশ্চয় এইটো কামটো সম্পূৰ্ণ কৰা হ'ব তাৰ পিছত আকৌ এটা ভিডিঅ' বনাম ফ্ৰেণ্ডছ তেতিয়া মালিকৰ লগত কথা পাতিম এই ফাৰ্মখন বনাওঁতে কিমান খৰচ হ'ল আৰু এই ৰুমবিলাকৰ সাইজটো কিমান হয় কিমানৰ বনাইছে আৰু কেনেকৈ বনালে এই বিষয়ত ডিটেইলছত কথা পাতিম তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব লগতে যদি কোনোবাই এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটোক সাবস্ক্ৰাইব কৰি নোটিফিকেশন অন ৰাখিব যাতে মই যিমান এনে ধৰণৰ ভিডিঅ' আপলোড কৰি থাকিম তাৰ নোটিফিকেশনটো আপোনালোকে পাই থাকিব আৰু এটাও ভিডিঅ' মিছ নহব তো ফ্ৰেণ্ডছ তো আজিৰ ভিডিঅ'ত ইমানেই আকৌ লগ পাম আন এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে সুস্থ থাকক সুৰক্ষিত থাকক ধন্যবাদ